93 আমাৰ CWC মিটিঙৰ সিদ্ধান্ত মৰ্মে আমাৰ জনে জনে দাবীদাৰ আশাবাদী কেণ্ডিডেটসকলক নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দাবীদাৰটো আমাৰ ডিষ্ট্ৰিক্ট বা আমাৰ চেণ্ট্ৰেল কমিটিৰ ওচৰত দাখিল কৰিব দিছে। আমাৰ চেণ্ট্ৰেল কমিটিৰ ওচৰত দাখিল কৰিব দিছে। সেই আমাৰ CWCৰ নিৰ্দেশ পালন কৰি মই আজি মোৰ দাবীদাৰ মোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে মোৰ দাবীটো মই আজি ছাবমিট কৰিলোঁ। মই 5 নং পৰ্বতজোৰা সমষ্টিৰ পৰা দাবীটো দিছোঁ। আপুনি কিমান দূৰ আশাবাদী? মই 100% আশাবাদী, যিহেতু বহুত আগৰ পৰাই দলৰ কাম কৰি আছোঁ আৰু গ্ৰাছ লেভেলত যথেষ্ট মই চবৰ লগত কানেকশ্যনত আছোঁ। মই 100% আশাবাদী মই টিকেটটো পাম। আপুনি ৰাইজলৈ কি মেছেজ? ৰাইজলৈ মোৰ এটাই মেছেজ, আমি যিহেতু যোৱা 5 বছৰত আমি দেখা পালোঁ আমাৰ UPPL চৰকাৰৰ দিনত কি উন্নতি হ'ল আমি চবেই দেখা পালোঁ। আৰু বিগত 17 বছৰ আমাৰ BPF চৰকাৰ থকাৰ পিছত যিটো দেখা পাইছিলে আৰু যোৱা 5 বছৰত আমাৰ UPPL চৰকাৰটো অহাৰ কাৰণে আমাৰ দলৰ কাৰণেও ভাল হৈছে, ৰাইজৰ কাৰণে ভাল হৈছে। কম্পেয়াৰ কৰিব পাৰিছে, ইতিমধ্যে দুটা চৰকাৰ কম্পেয়াৰ কৰিলে। তো আমি যোৱা 5 বছৰত আজি এই 3 মাহত বা 4 মাহত যিটো আমি দেখা পাই আছোঁ উন্নতিৰ যিটো হাৰ, ডাঙৰ যিবিলাক পেকেজ সেইবিলাক আমি যোৱা 5 বছৰত কিন্তু দেখা নাছিলোঁ। বহুত একদম সৰু পেকেজ। আমি UPPLৰ বহুত পালি নেতাক IY ঘৰৰ আধাৰশিলা কৰা আমি দেখা পাইছিলোঁ আৰু জব কাৰ্ডৰ এই আধাৰশিলা কৰা আমি দেখা পাইছিলোঁ। তো গতিকে আমাৰ যিটো হাগ্ৰামা মহিলাৰী ছাৰ অহাৰ লগে লগে যিটো উন্নতিৰ যিটো ধাৰা বৈছে এইটো 100% 5 বছৰত আমাৰ BTC আৰু বহুত আগুৱাই যাব। তো ৰাইজলৈ মই এটাই মেছেজ, আমাৰ BPFৰ লগত থাকক, আমি যাতে BTCৰ কাৰণে যথেষ্ট কাম কৰিব পাৰোঁ, হাগ্ৰামা ছাৰ হাতটো শক্তিশালী কৰক, তাৰে এইটো মেছেজ দিছোঁ। পৰ্বতজোৰাৰ মাইনৰিটি ভোট আছে, টিকেট জিকা আশা আছে। হয়, পৰ্বতজোৰাত মাইনৰিটি ভোট আছে। হয়, আপুনি ঠিকেই কৈছে, মাইনৰিটি ভোট আছে আৰু বাকী আদাৰ কাষ্ট কমিউনিটিত চবৰে ভোট আছে। মাইনৰিটি ভোটটো দেখাত অলপ বেছি আছে পৰ্বতজোৰাটো। আৰু আমাৰ BPFৰ লগত প্ৰত্যেকটো জাতি জনগোষ্ঠী জড়িত। পৰ্বতজোৰাত আমি যিমানখিনি তাত পৰ্বতজোৰা সমষ্টিৰ সৌন্দৰ্যটো এইটো গোটেই BTCৰ যিমানকেইটা জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠী পৰ্বতজোৰাত আমি পাওঁ। আমি পৰ্বতজোৰাত ৰাভা মানুহ আছে, গাৰো মানুহ আছে, নেপালী মানুহ আছে, আদিবাসী মানুহ আছে, মুছলিম মানুহ আছে, আমাৰ ৰাজবংশী মানুহ আছে, বেংগলী মানুহ আছে আৰু তাত নেপালী মানুহ আছে, চব কাষ্ট কমিউনিটিৰ যিমানখিনি মানুহ আছে, বড়ো মানুহ আছে। তো সম্প্ৰীতিৰ এটা নিদৰ্শনৰ কাৰণে আমাৰ পৰ্বতজোৰা সমষ্টি, আৰু সেই পৰ্বতজোৰা সমষ্টিত আমি চবেই মিলিজুলি চলি আছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস, মই চবৰ মাজত গৈছোঁ, চবৰ মাজতে বিভিন্ন কাষ্ট কমিউনিটিৰ মাজত মই কাম কৰি আছোঁ। আৰু বিশেষকৈ অলপ দিন আগতে আমাৰ MCLA ইলেকশ্যনৰ পিছত আমাৰ যি অৰুণোদয় 3.0, এই 3.0টো UPPLৰ নেতৃত্বত এইটো হোৱা নাছিলে। UPPLে যিখিনি অৰুণোদয় দিব লাগিছিলে সেইটো সিহঁতে ষ্টাৰ্ট কৰিব পৰা নাছিলে। কিন্তু আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ অহাৰ লগে লগে আমি বহুত ডাঙৰ এটা সুযোগ পালোঁ। যিখিনি আমাৰ অৰুণোদয়ৰ মানুহবিলাক বঞ্চিত হৈ আছিল, এই গোটেইখিনি ইমিডিয়েটলি দিবৰ কাৰণে আমাক এটা সুযোগ দিলে। আৰু আমাৰ DC মেডামো মোক যথেষ্ট সহযোগ কৰিছিল আৰু আমিও এখেতক যথেষ্ট সহযোগ কৰিছোঁ। প্ৰায় পৰ্বতজোৰাত মই 25,000 মোৰ ঘৰতে মই কম্পিউটাৰ বহাইছিলোঁ, কম্পিউটাৰ বহাই প্ৰায় 25,000 মান বেনিফিচিয়াৰী মই অৰুণোদয় দিবলৈ সক্ষম হৈছোঁ। ইফালে পৰ্বতজোৰা যিটো পাৰ্ট আছে সেইটো তাতো কৰিছে। মই বিশেষকৈ শ্ৰীৰামপুৰ, ফকিৰাগ্ৰাম, গুমা, দতমা, কচুগাঁও, এইবিলাক এৰিয়া আৰু জমদুৱাৰ, এইখিনি এৰিয়াত যিখিনি অৰুণোদয় কৰিব, আৰু পৰ্বতজোৰাতো মই যথেষ্ট পৰিমাণে অৰুণোদয়ৰ লগত জড়িত হৈছোঁ। কাৰণ অৰুণোদয়ৰ কথাটো মই এইকাৰণে কৈছোঁ, কাৰণ চাওক, আজি হাগ্ৰামা মহিলাৰী ছাৰে কৈছে ৰাইজক পাট্টা দিম। এতিয়া কোনোবাই আহি চাৰ্কেল অফিচত যদি কয় মোক পাট্টা দিয়ক, দিব জানো? নিশ্চয় পাট্টা নিদিয়ে। তাৰ কাৰণে যিখিনি প্ৰচেছ মেইনটেইন কৰিব লাগে সেইখিনি আমাৰ গৰীব দুখীয়া মানুহখিনি হয়তো বুজি নাপায়, আৰু সেইখিনি মই কৰাত যথেষ্ট পৰিমাণে সহযোগ কৰিছিলোঁ। তো ৰাইজৰ লগত যিকোনো আমাৰ চৰকাৰী স্কিম অহাৰ লগে লগে মই সেইখিনি স্কিমৰ ভিতৰত সোমাই এইখিনি কি লাগে নালাগে অলৱেজ মই ৰাইজৰ কাষত থিয় দি সেইখিনি ৰাইজক সহযোগ কৰোঁ।